হাই ফ্ৰেণ্ডছ, মই আজি এটা ভিডিঅ' বনাব ওলাইছোঁ খোৱাৰ ওপৰত। এয়া ভাতৰ কাঁহীখন ৰাতিপুৱাৰ ৰাতিপুৱা নহয় আৰু এতিয়া দুপৰীয়া হ'ব আৰু তো ভাত সাজ খাবলৈ ওলাইছোঁ, যিহেতু এবাৰেই ভাত খাওঁ দিনত। তো ভাতখনত আছে, মোৰ মানুহজনে বনাইছে দেই, আজি মই বনোৱা নাই। এয়া কণী ভাজি, ইফালে কুন্দুলি আলু ভাজি, পিঁয়াজ দিছে, জলকীয়া লৈছোঁ আৰু এইটো আমৰ আচাৰ মায়ে বনোৱা। টেষ্টি লাগিছে দেখিয়ে। আচাৰ প্ৰথমবাৰ টেষ্ট কৰিবলৈ ওলাইছোঁ, লগতে অকণমান নিমখ লৈ লৈছোঁ। আৰু এনেকুৱা গৰম পৰিছে নহয়, একদম কি ক'ম আৰু। নেমু টেঙাকণ থকাহেঁতেন ভাল হ'ল হয়, কিন্তু নেমু টেঙা বৰ্তমান নাই, কিনিবগৈ লাগিব। ঘৰত সৰু সৰু হৈ আছে। আজিৰ পৰা mukbang দিম বুলি কৈছিলোঁ, তো আজি দিছোঁ, চাব দেই। প্ৰথমে কুন্দুলি ভাজিৰ পৰাই ষ্টাৰ্ট কৰোঁ। এনেও ধুনীয়া হয়, ধুনীয়া নোহোৱা কোনো কথাই নাই। মই খায়ে থাকোঁ সি বনোৱা। আজি এটা বেলেগ এক্সট্ৰা টেষ্ট হৈছে, সম্ভৱ ভিডিঅ'টো বনোৱাৰ কাৰণে নেকি। ওচৰতে তেওঁ খায়ে আছে, দেখুৱাব নিদিয়ে, দেখুৱাব নালাগে বুলি কৈছে। মাছ মাংসতকৈ এনেকৈ খাই বেছি ভাল লাগে। মই এনেকৈ খাই বেছি ভাল পাওঁ। লাগে মাছ মাংস লাগে, বহুত ইম্পৰ্টেণ্ট, কিন্তু এনেকৈও খাই বহুত ভাল পাওঁ। হয় নাই কওকচোন? গৰম যিহেতু। এই ঘৰতে কণী, কিন্তু আমাৰ হাঁহ আছে। এটা দুটা পাৰিছে, তাৰে কণীয়ে। মই আকৌ ভাতৰ থালিখনত চব এনেকৈ লৈ লওঁ দেই, ছেপাৰেট নলওঁ। মই ভাল নাপাওঁ এই ইয়াৰ পৰা টানা, তাৰপৰা টানা এইবিলাক মই ভাল নাপাওঁ। মই যি খাওঁ এনেকৈ লৈ লওঁ, এনেকৈ খাই ভাল পাওঁ। ঘৰত এতিয়া ভেন্দি খেতি কৰিছে। কুন্দুলি ঘৰৰ নহয়, ভেন্দি আছে আমাৰ ঘৰত, কিন্তু হৈছে ডাঙৰ ডাঙৰ। কিন্তু মই ভিডিঅ'হে বনাম নেক্সট। যিহেতু এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিবলৈ, mukbang বনাবলৈ, খাই খাই ভিডিঅ' দিবলৈ। দি থাকিম আৰু। বহুত টেষ্টি হৈছে দেই। খুব টেষ্টি হ'লে মনটো ভাল লাগি যায়, হয়নে? মোকতো দেখিছে চেহেৰা দেখি, খাই ভাল পোৱা ছোৱালী। আৰু ইয়াত দুপৰীয়া সাজ, দিনৰ ভাগৰ এয়াই, আৰু একে ৰাতি খাম আৰু নাখাওঁ আৰু। দিনে দিনে সকলো হৈ গৈ আছোঁ, ডায়েট চায়েট নাই, সেইকাৰণে অকণ ডায়েট কৰিছোঁ। কিজানি অকণমান ক্ষীণাওঁ। চবেই কয় ক্ষীণাব লাগে, বেমাৰ হ'ব, এনেকৈ কৈ থাকে।
অৱশ্যে বেমাৰ বুলিবলৈ বেমাৰ বিশেষ নাই মোৰ, আছে বহুত বেছিকৈ মানে তেল মছলা খাই দিলে গেষ্ট্ৰিক হয়, আদাৰৱাইজ বেলেগ একো বেমাৰ নাই। সেইটোও কিন্তু বহুত ডাঙৰ বেমাৰে দেই। এতিয়া বিশেষকৈ নাই, যিহেতু মই সদায়ে এমাহ ডেৰমাহ ধৰি কণ্টিনিউ অপৰাজিতা ফুলৰ হেৰি খাই আছোঁ, চাহ খাই আছোঁ ডেইলি। মৰ্ণিং খালী পেটত বনাওঁ, খাওঁ আৰু ভাল লাগে, কিবা এটা ভাল লাগে মানে, ডাইজেশ্যন পাৱাৰটো আছে যে। আৰু মহিলাসকলৰ কাৰণে বহুত গুণকাৰী বুলি মানে এটা ভিডিঅ' দিছিলে আমেৰিকাৰ এজনী ডক্তৰ এগৰাকীয়ে। ভিডিঅ'টোত এইটো কৈছে যে যাৰ ধৰক পিৰিয়ডছ হ'ব বা পিৰিয়ডছ হ'ব বিচাৰিছে, মাহেকীয়া, সেই সময়ত যদি তেওঁ মানে কণ্টিনিউ এইটো যদি খাই থাকে, যিটো পিৰিয়ডছ ক্ৰেম্প আহে, পেইন আহে, সেইটো নাহে। আৰু ডাইজেশ্যনৰ কাৰণে ভাল, যিকোনো ধৰণৰ বিষৰ কাৰণে ভাল, মহিলাসকলৰ কাৰণে বহুত বেছি উপযোগী বস্তু। জলকীয়াটো নামতহে, খাব ইমান নোৱাৰোঁ, বাট খাওঁ, এনেকৈ ভুহাৰি খাওঁ। আগতে কেনেকৈ খাইছিলোঁ জানে? ফটোতে দেখোঁ আৰু মায়ে বহুত জলকীয়া খায়। মোৰ আইতা আৰু দেউতাৰ মাকে ভাত লোৱাৰ সময়ত এটা পাচিত জলকীয়া লৈ ল'ব ছাইডতে, এপাচি জলকীয়া খাইছিলে আইতাই। তাৰপিছতে মোৰ জেঠু ডিফেন্সত আছিলে, এতিয়া ৰিটায়াৰ হ'ল তেওঁ ভাত ল'ব, 2টা জলকীয়া মুখত, ভোট জলকীয়াই হওক বা যি জলকীয়াই নহওক। তো সেইবিলাক দেখি ময়ো আৰু হ'ব জলকীয়া খাম বুলি এবাৰ দিছিলোঁ মুখত ভৰাই, কিন্তু যিহে কণ্ডিশ্যন, সেইখিনি ভৰোৱাৰ পাছত মৰি গৈছোঁ। তাৰ পাছৰ পৰা শুঙো, ভাতকণ ভৰাওঁ, জলকীয়াকণ ভাঙিলে শুঙো, তেনেকৈ খাইছিলোঁ। এটা বেলেগ আমেজ। জলকীয়া খোৱা আৰু কিন্তু বহুত টেষ্টি বনালে দেই মানুহজনে আজি। থেংক ইউ, ইমান টেষ্টিকৈ ৰাতিপুৱাই বনাই খোৱাৰ কাৰণে থেংক ইউ। ৱেলকাম। ভাবি কৈছা যে ৱেলকামটো ক'ব মন নাই মানে। চুবাই আছিলে। এতিয়া দিনৰ ভাগত খাই আজৰি, এতিয়া আকৌ ৰাতিলৈ কি খাব লাগিব, কি বনাব লাগিব, তাৰ কাৰণে মাথা মাৰিব লাগিব। আমাৰ মাইকী মানুহৰ এইটোৱে কাম। চ' আজি বিশেষ বস্তুও নাই, ভিডিঅ' সৰুকৈ বনাইছোঁ, বহুত থকা হ'লে বেছিকৈ খাই দিলোঁ হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কিবা যদি ভুল হৈছে তেন্তে হ'লে শুধৰাই দিব। আৰু ভিডিঅ' মই ঢালি থাকিম, আপোনালোকে বেয়া পালেও ঢালিম,
ভাল পালেও ঢালিম বুলি ডিচাইড কৰিছোঁ যেতিয়া ঢালিয়ে দিম। মোক লাইক কমেণ্ট আৰু ফ'ল' কৰিব নাপাহৰিব। আপোনালোকৰ সৰু এটা প্ৰেৰণাই মোক আগবঢ়োৱাত বহুত সহায় কৰে। আজিলৈ ইমানেই। বাই বাই। থেংক ইউ ফৰ হেভিং উইথ মি। বাই।